গতিকে ইয়াত আমাৰ কাৰ্যকৰ্তাসকলৰ লগত বুথ আৰু বিভিন্ন পৰ্যায়ৰ আমাৰ বিষয়া আৰু সদস্য আছে। সেইটো লৈ পেলাই আগন্তুক নিৰ্বাচন সম্পৰ্কে মানে আলোচনা কৰা হৈছে, যাহাতে বেছি দিন নাই। গতিকে নিজৰ নিজৰ সাংগঠনিক কামবিলাক যাহাতে ভালদৰে কৰি লৈ যায় আৰু নিৰ্বাচন অহাৰ লগে লগে যাহাতে ভালদৰে প্ৰচাৰটো কৰিব পাৰে। গতিকে সেইখিনিয়ে নিৰ্বাচন মানে অহাৰ লগে লগে এটা তৈয়াৰী গ্ৰাছৰুট লেভেলত যাহাতে তৈয়াৰী হৈ থাকে। নাই, মোৰতো চৰ্চা এনেই হৈ থাকিব, কিন্তু তামোলপুৰ সমষ্টি এতিয়া ভাৰতীয় জনতা পাৰ্টীয়ে মানে খেলাটো প্ৰায় নিশ্চিত হৈছে আৰু তাৰ কাৰণে এতিয়া কাম কৰি আছে। না, পাৰ্টিটো মই হ'ব কোন হ'ব এইটোৰ লগত কথা নাই। এতিয়া যেতিয়া সময় হ'ব তেতিয়া দিব। আৰু কি কয়, আমাৰ কথাটো হ'ল ময়ো জিকিব লাগিব আৰু চব সমষ্টিতে আমাৰ জিকিব লাগিব। তেতিয়াহে আমি চৰকাৰ গঠন কৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া কোনৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী কৰি যি গতিত অসমখন আগুৱাই লৈ গৈ আছে, তেনেকুৱা যাহাতে আমি আৰু কণ্টিনিউ প্ৰচেছত লৈ যাব পাৰোঁ। আজি তামোলপুৰ জিলাৰ মানে বিষয়া কাৰ্যালয়বিলাক হৈ আছে, সেইবিলাক সম্পূৰ্ণ হৈ আমি কাৰ্যক্ষম কৰিব লাগে। তামোলপুৰত আজি বিভিন্ন দলং হৈছে, আজি কুমাৰীকাটাৰ পৰা আৰম্ভ কৰি মানে অন্যান্য নদীবিলাকতো আৰম্ভ হৈছে। এইবিলাক যাহাতে আৰু ভালদৰে কৰিব পাৰে। কেইটামান ৰাস্তা আছে আছাম মালাত, আমি সেইবিলাক কৰি পেলাই সম্পূৰ্ণ কৰিব লাগিব। মেডিকেল কলেজ হৈছে, এইটো আমি একাডেমিক ছেশ্যনটো যাহাতে আৰম্ভ কৰিব পাৰোঁ। আমাৰ তামোলপুৰ কলেজটো অলপ আধুনিকতা কৰিব লাগে। আমাৰ ছায়েন্স কলেজ নাই, আমাৰ BEd কলেজ নাই, আমাৰ ল' কলেজ নাই আৰু মেনেজমেণ্ট কলেজ নাই। তেনেকুৱা ধৰণৰ বহুতো তামোলপুৰত মানে প্ৰয়োজন আছে। গতিকে সেইবোৰ আমি কৰিব লাগে আৰু সেইবোৰ কৰিব লাগিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি যেনেকৈ তেখেতে অসমখন আগুৱাই লৈ গৈ আছে, তেনেকুৱা ধৰণৰ পৰিকল্পনাৰ আধাৰতে আমাৰ তামোলপুৰৰ বাকী থকা কামখিনি কৰিব পাৰিম। চোৱা, এলায়েন্সতে খেলিব আমাৰ BJP আৰু মানে BPF মানে একেলগে খেলিব। গতিকে একেলগে খেলাৰ কাৰণে মানে এতিয়া সেইবোৰ আলোচনা চৰ্চাটো চলি থাকিব। গতিকে তামোলপুৰ BJP এতিয়া মানে আগন্তুক নিৰ্বাচনৰ কাৰণে গোটেই তৈয়াৰীটো কৰি আছে। গতিকে তাততো বেয়া পাবলগীয়া একো নাই। আৰু যদি কি কয় BPF আজি লাগিলে ফাইনেল পৰ্যায়তো হয়, তথাপিও BPFৰ প্ৰাৰ্থীকো আমি জিকাই লৈ যাম।